হেল্ল' এভৰিৱান, মই কল্পনা দাসে মই মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 12 এপ্ৰিল। তো আজি মাইনাৰ স্কুল খোলা আছে। বৰ্তমান মাইনাক স্কুলত থ'বলৈ গৈ আছোঁ। স্কুলৰ পৰা অহাৰ পিছত আমি আজি বজাৰ কৰিব যাম বুলি ভাবিছোঁ বিহুৰ। তো মাইনাক প্ৰথমে স্কুলত থৈ আহোঁ। স্কুলত থৈ আহি মোৰ ঘৰৰ যিবোৰ কাম আছে কাম বনখিনি কৰি আজৰি হৈ লওঁ। আজৰি হৈ মাইনাক স্কুলৰ পৰা আনিব যাম। স্কুলৰ পৰা অহাৰ পিছত ভাত চাত খুৱাই আমি দুইজনী ফেঞ্চি বজাৰ যাম। তো বিহুৰ অকণমান বজাৰ কৰিম বুলি ভাবিছোঁ। এতিয়া আমি জাহাজেৰে গৈ আছোঁ, ফেঞ্চি বজাৰ যাম। যিহেতু আমাৰ ফেঞ্চি বজাৰ জাহাজেৰে গ'লে ওচৰ হয়, সেইবাবে আমি জাহাজেৰে ফেঞ্চি বজাৰলৈ গৈ আছোঁ। এতিয়া জাহাজ চাপিব হ'ল গুৱাহাটী ছাইডে, তো তাৰ কাৰণে আমি লাহে লাহে ওলাই গৈ আছোঁ। আৰু কালিৰ পৰা অকণমান পানীটো বাঢ়িছে, বাঢ়াৰ কাৰণে অকণমান অহা যোৱা ৰাস্তাটো প্ৰব্লেম হৈছে। তো তাৰে কাম কৰি আছে, তথাপিতো মানুহবোৰ লাহে লাহে আমি নামি গৈ আছোঁ। ইফালে দেউতাক আৰু মাইনাই আগে আগে গৈ আছে, মই সিহঁতৰ পিছে পিছে গৈ আছোঁ। এতিয়া আমি ফেঞ্চি বজাৰত ফুটপাতেৰে লাহে লাহে খোজকাঢ়ি গৈ আছোঁ, কাৰণ গাড়ী ঘোৰাও গৈ আছে ন, তো সেইবাবে আমি লাহে ধীৰে গৈ আছোঁ ফুটপাতেৰে। এতিয়া আমি ৰাস্তাটো পাৰ হ'ব লাগে। তো পাৰ হ'বৰ কাৰণে আমি ওপৰেদি অভাৰব্ৰিজখনেৰে পাৰ হৈ পিনে ফেঞ্চি বজাৰ যাম। এইফালে ইয়াতে উঠি যাবি আজি, আমি ইয়াতে উঠি যাম হে। ভৰি দিয়া এই দে তাইক ধৰ। তাইক ধৰিব নমাওঁতে ফেঞ্চি বজাৰত সোমোৱাৰ লগে লগে মাইনাই প্ৰথমে আইচক্ৰীম খাওঁ বুলি ক'লে। তো তাইক আমি আইচক্ৰীম খুৱাব গ'লোঁ, আৰু তাইৰ লগতে ময়ো আইচক্ৰীম এটা খাই ল'লোঁ, কাৰণ ইমান গৰম পৰিছে। তো সেইবাবে আইচক্ৰীম এটা খাই ল'লোঁ।
তাৰপিছত আমি বহুত বজাৰ কৰিলোঁ, কিন্তু মাইনাৰ লগত তেনেকৈ ভিডিঅ' কৰা অলপ প্ৰব্লেম হয়, তো বজাৰবোৰ তেনেকৈ ইমান নেদেখালোঁ। এতিয়া আমি ৰাতি জাহাজেদি আকৌ পাৰ হৈ পিনে ঘৰ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে যেন। আজিলৈ আহিছোঁ, বাই।